আপোনালোকৰ কি খবৰ? এয়া আজি আমি সকলোৱে মৰণা দিব লাগি আছোঁ। মেচিন ধৰিলোঁ সকলোৱে ট্ৰেক্টৰে মাৰিলে বহুত কষ্ট হয়। ওখন দিব লাগে, চালিব লাগে আৰু এই মেচিনত বহুত খৰচ হয়। এইপিনে চোতালত বান্দা যদি ধান হৈ আছে, আজি মেচিনেহে জানিব আৰু কিমান মাৰিব পাৰে। আৰু বেছি সময় নালাগে, সোনকালে মাৰি হয়। ধান ভৰোৱাৰ লগতহে কথা। এইপিনে কুটা ওলায়, ইপিনে খেৰ ওলায় আৰু ইপিনে ধান পৰে। মেচিনটো ওলোৱাৰ কাৰণে বহুত সহজ পদ্ধতি হ'ল। এইপিনে ধান ভৰাই সেই চাংখনত উঠি লয় আৰু ইপিনে মেচিন ষ্টাৰ্ট দিলে আৰম্ভ হৈ গ'ল। সকলোৱে ভিনদেউহঁতে ভাগিনহঁতে সকলোৱে ধান দিয়াত লাগি আছে। ওপৰত দলিয়াই দলিয়াই এনেকৈ দিব লাগে আৰু দুজন শিঙলৈ উঠি থাকে আৰু এইপিনে মামাহঁত এইপিনে দেখিছেনে বাৰু ধানখিনি কি ধুনীয়াকৈ ওলাইছে। এইপিনে কুটাখিনি ধুনীয়াকৈ বাচি ছাইডত ওলাই যায়। এইখন চালনীৰ নিচিনা ফুটা আছে, দেখিছেনে বাৰু? এয়া ফুটাবোৰ এক্সট্ৰাকৈ পৰি যায় আৰু এইপিনে এনেদৰে ধানখিনি পৰে। ধানখিনি আমি ইমানখিনি ভৰোৱা সম্ভৱ নহয়, হ'লেও আমি বস্তাত ভৰাইছোঁ আৰু এইপিনে ঠেলাত উঠি ভঁৰালত নিছে। ঠেলাত উঠাই ভিনদেউৱে কঢ়িয়াইছে, বৰুৱাই ভৰাইছে আৰু খেৰবোৰ দেখিছেনে দম দম হৈ গৈছে। গোটেই বহুত দূৰত পৰে আৰু ইয়াত ধান নাযায়, গ'লেও দুটা এটা পতানহে যায়। মাহ ফুলখিনি গোটেইখিনি বৰপাত হৈ গ'ল আজি। আপোনালোকেও এয়া লগাব পাৰে মেচিনটো। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া দেখিছেনে ইমান ধুনীয়া সুন্দৰকৈ ধান ওলাইছে। এয়া ভণ্টি, ইপিনে বা আৰু ইপিনে গাঁৱৰ পোৱালি কেইটামানে চাবলৈ আহিছে। চোতালৰ ধানখিনি অৱশ্যে শেষেই হৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।